নমস্কাৰ বন্ধুসকল, অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, বহুখিনি মৰম দিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মই এটি অন্য এটা ব্লগলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ব্লগটো হৈছে এটি দুখ লগা ঘটনা আৰু এই ঘটনাটো আপোনালোকক মই দেখুৱাম আৰু এই ঘটনাটো চাই আপোনালোকৰ হয়তো হৃদয়ে কান্দিব। আচলতে দুখ লগা এটি ঘটনা, আপোনালোকে গম পাই থাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান মই কলাই গাঁৱৰ পৰা টংলা হৈ পানেৰী হৈ মই আজি এই ভুটীয়াচাং পথ হৈ গৰিয়াঝাৰলৈ মই ওলাইছোঁ। আৰু যি উত্তৰ গৰিয়াঝাৰ আছে, আচলতে বিশেষকৈ যি উত্তৰ অঞ্চল আছে, উত্তৰ অঞ্চলত কিন্তু চাহ বাগানেৰে ভৰপূৰ, সকলোৱে জানে। আৰু ওদালগুৰি বুলি ক'লে আচলতে নৈসৰ্গিক পৰিৱেশৰ মাজত থকা এখন ঠাই, সুন্দৰ। আচলতে সকলোৱে জানে, ভৈৰৱকুণ্ডই হওক বা ভূটানেই হওক বা পানেৰী চাহ বাগিচাই হওক বা বিভিন্ন যি পাহাৰীয়া অঞ্চলসমূহ আছে, আচলতে এইফালেদি অৰুণাচল যাব পাৰি ওদালগুৰি হৈ, আৰু ভূটান বা চামৰাং, পানেৰী এনেকুৱা ধৰণৰ অঞ্চলসমূহ যাব পাৰি। বিশেষকৈ যি টংলা হৈ আপোনালোকে আহিব পাৰে। চাওক কি ধুনীয়া ঘোঁৰা হয়তো আপোনালোকে সকলোৱে দেখিছে, কিন্তু এনেই আপোনালোকক দেখুৱালোঁ। আৰু এই চাহ বাগানৰ মাজে মাজে আমি কেইজনমান আজি ওলাইছোঁ। বিশেষকৈ মোৰ লগত দীপক আছে আৰু মই আছোঁ। আৰু ভিডিঅ'ত মই আপোনালোকক বৰ্তমান এনেকৈয়ে মই ভিডিঅ'টো কৰি যাই আছোঁ যে দেখুৱাই আছোঁ, কাৰণ বাইকত আছোঁ। আৰু ওদালগুৰি বুলি ক'লে আচলতে কেঁচাৰবিলাক বহুত কেঁচাৰ আছে, বাগান আছে, কেঁচাৰ আছে। আচলতে যি শিল বালিৰ কাৰণে বিখ্যাত কিন্তু ওদালগুৰি। আৰু ওদালগুৰি এখন সুন্দৰ ঠাই আৰু বাগানেৰে ভৰপূৰ, আৰু পাহাৰুৱা যি ঠাইবিলাক আছে নহয়, আচলতে সঁচাই চাবলগীয়া। এই চাওক কি সুন্দৰ। আচলতে নদীবিলাকত কিন্তু শিল বালিৰে ভৰপূৰ হৈ থাকে, পানী খুব কম থাকে। আৰু পাহাৰবিলাক ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, ওচৰৰ পৰাই দেখি পায়। আৰু আমি য'ত গৈ আছোঁ পাহাৰৰ ওচৰতেই গৈ আছোঁ বাৰু। এই চাওক সুন্দৰ। মোৰ লগত হৃদয়, তাৰপিছত অমৰ, ৰাজীৱ মহন্ত আৰু দীপক হাজৰিকা আছে। আমিকেইটা ওলাইছোঁ। এয়া বৰ্তমান আমি যিটো গৰিয়াঝাৰ, আচলতে যিটো চক, এই গৰিয়াঝাৰ আমি মেইন চকটো পালোঁহি। আৰু ইয়াতেই যি এটা পুৰণা এইটো আঞ্চলিক পূজা, ৰাস বা সকলোবিলাক ইয়াতে তেওঁলোকে উদযাপন কৰে সেই মন্দিৰটোত। আৰু এইটো হৈছে মেইন গৰিয়াঝাৰৰ চক। আৰু আমি এতিয়া ৰাইটে আমি ঘূৰি যাম আৰু এই চকটোৰ পৰা আৰু চিধা এই ৰাস্তাটোৰে গ'লে উত্তৰ গৰিয়াঝাৰ পায়। ইয়াত কিবা এখন স্কুল, কি স্কুল নাজানো বাৰু, স্কুলৰ নামটো চোৱা নহ'ল বাৰু। ল'ৰা ছোৱালীবিলাকে, বিশেষকৈ বাগান অঞ্চলৰ যি ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকে ইয়াতে পঢ়ে। আৰু আমি এতিয়া বলক গৈ আছোঁ বাইক লৈ এক সুন্দৰ পৰিৱেশৰ মাজত। আমি এতিয়া এটা ঘটনা আপোনালোকক দেখুৱাম, সেই ঘটনাটো চাব। অকণমান হিঞ্চ পাবই আপোনালোকে। বলক তেন্তে আমি এটা স্পটলৈকে গৈ আছোঁ। আচলতে তাতে চাৰিচকীয়া বা গাড়ী, বাইক যায় অকল। ৰাস্তাটো খুবেই বেয়া, এয়া ভিতৰুৱা ৰাস্তা। আমি ভিতৰৰ ফালে সোমাই দিছোঁ। আমি এখন ধাননি পথাৰ আছে, সেই ধাননি পথাৰতে এটা ঘটনা ঘটিছে, হৃদয় বিদাৰৰ ঘটনা। আৰু সেই ঘটনাটো মই দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ। আৰু এই সেউজীয়া ধাননি পথাৰবিলাক এতিয়া সোণোৱালী হৈ উঠিছে, সুন্দৰ। আৰু ইয়াতে বিশেষ ধান খেতি হয়, কিন্তু খুব কম হয়। আচলতে ইয়াতে বিশেষকৈ চাহ জনগোষ্ঠীয় লোকসকলে বসবাস কৰে। আৰু তেওঁলোকৰ এই এৰিয়াসমূহ আচলতে ইমান উন্নত নহয়। ৰাস্তা পদূলিবিলাক খুবেই মানে বেয়া বুলি ক'ব লাগিব, কাৰণ ইমানো ভালকৈ নিদিয়ে। আৰু ঘৰবিলাক চাওক, আপোনালোকে ঘৰবিলাক দেখিলে অনুমান কৰিব, আচলতে দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা এই লোকসকল। আৰু তেওঁলোকে কিছু পৰিমাণে ধান খেতি কৰে, আৰু সেইখিনিয়ে তেওঁলোকে নোজোৰায় গোটেই বছৰটো, তথাপি তেওঁলোকে কিছু হ'লেও সকাহ পায়। আৰু এয়া আমি বৰ্তমান গৈ আছোঁ একা বেকা ৰাস্তাৰে, শিল বালি। এই চাওক, আচলতে এইটো যি পাহাৰৰ পৰা, ভূটান পাহাৰৰ পৰা বৈ অহা এটি নিজৰাই বুলি ক'ব লাগিব। আৰু এনেদৰেই যাব লাগিব, লুংলুঙীয়া ৰাস্তা, প্লাছ তাতে যিমানবিলাক ৰাস্তা আছে গোটেই খোলা বোমাৰে ভৰপূৰ। আৰু ধূলি, একদম ধূলি। চাওক আপোনালোকে, ধূলিৰ উৎপাতত কোনে কি পিন্ধি লৈছে মুখত ঠিক নাই। আৰু গোটেইকেইটা আমি বাইক লৈ ওলাইছোঁ, কাৰণ চাৰিচকীয়ালৈ যাব নোৱাৰি। এই চাওক কেনেকুৱা ৰাস্তা, আচলতে ভয় লগা ৰাস্তা। ৰাতি আহিবলৈ আপোনালোকৰ ভয় লাগিব, কিন্তু এওঁলোকে ইয়াতে এই পৰিৱেশত থাকিয়ে তেওঁলোকৰ অভ্যাস হৈ গৈছে। চাওক, তেওঁলোকৰ বিশেষকৈ যি চাহ জনগোষ্ঠীয় লোকসকল আছে, বাগানীয়া লোকসকল আছে, তেওঁলোকৰ এই ঘৰবিলাক আছে ইয়াতে। তেওঁলোকে এনেদৰে এইবিলাকতেই তেওঁলোকে বসবাস কৰি থাকে। তেওঁলোকৰ আকালো নাই, ভঁৰালো নাই, কাম কৰে, দৈনন্দিন মজুৰি পায়, আৰু সেই মজুৰি মতেই তেওঁলোকে চলি যায়।
তেওঁলোকৰ পৰিয়াল আৰু ইমান উচ্চ আকাংক্ষাও নাই, খাই বৈ জীয়াই থাকে, বাছ সেইটোৱে আৰু। এয়া আমি স্পটটো পালোঁ আহি। এই স্পটটোত এই দেখিছেই CRP দি থৈ দিয়া আছে, SSBবিলাক দি থৈ দিয়া আছে। আচলতে এটা ঘটনা সংঘটিত হৈছে, ঘটনাটো দেখুৱাই আছোঁ আপোনালোকক। আৰু এই চাওক পথাৰ, লুংলুঙীয়া পাহাৰীয়া জেগা, আচলতে মানুহ নাই ইয়াতে। আৰু আমি বৰ্তমান যিখিনি ঠাইত সেই ঘটনাটো হৈছিলে সেই ঘটনাটো পালোঁহি আৰু স্থানটো পালোঁহি, মানে এই পৰিৱেশটো। বৰ্তমান মানুহবিলাকে জুম পিটি আছে, চাই আছে আৰু ঘটনাটো প্ৰত্যক্ষ কৰি আছে। কি হৈছে? হাতী মৰিছে বুলি। হাতী মৰিছে? পোৱালি নেকি? পোৱালি। হাতী পোৱালি? এই কি মাকটো লগত আছে নেকি? কেনেকৈ ঢুকাইছে? কেনেকৈ নাই, মই নাই জানো। কিমান দূৰত আছে ইয়াৰ পৰা? মই এতিয়া ডাঙাজুলি কাটলাম দেখতে আহিম। হয়, আচলতে আমি আহিছোঁ এতিয়া গৰুৱাঝাৰ, গৰুৱাঝাৰ বুলি কয়। আৰু গৰুৱাঝাৰত হাতী পোৱালি এটা ঢুকাইছে আৰু আমি নিউজটো কৰিবলৈ আহিছোঁ। আৰু তাতে মই ব্লগ বনাইছোঁ, কাৰণ যিহেতু বিশেষকৈ ওদালগুৰি জিলাত যি ভাৰত ভূটান সীমান্তত আচলতে হাতী মানুহৰ সংঘাত দিনক দিনে বাঢ়ি গৈ আছে। আৰু ক'ব লাগিব যে কেতিয়াবা হাতীৰ মৃত্যু হয় আৰু কেতিয়াবা মানুহৰ মৃত্যু হয়। এই সংঘাতে কিন্তু এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আচলতে বন বিভাগ থাকিলেও কিন্তু কিছুমান ক্ষেত্ৰত বন বিভাগে অকণমান হিনদেৰি কৰা দেখা যায়। কিন্তু এতিয়া বৰ্তমান কি হৈ আছে, কি হোৱা নাই, এই বস্তুখিনি আমি চাবলৈ গৈ আছোঁ বাৰু। আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম গোটেইখিনি, কাৰণ আপোনালোকে নিউজতো পাই যাব। তথাপি মই মোৰ ফালৰ পৰা মই পাৰ্চনেলভাৱে মই এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ, চাই থাকিব ভিডিঅ'টো। এই তাঁৰবিলাক কিয় দিয়ে জানেনে? আচলতে যিবিলাক হাতী আহে ন, এই হাতীৰ কাৰণে এই তাঁৰবিলাক ইয়াতে খেতি পথাৰবিলাক ৰক্ষা কৰিবলৈ দিয়ে। চাওক, হাতী মানুহৰ সংঘাতৰ এটি চূড়ান্ত ৰূপ বুলি ক'ব লাগিব। যিহেতু হাতী সকলোৱে জানে শান্ত সুস্থ প্ৰাণী, কিন্তু তেনে সময়ত কিন্তু যে হাতী মানুহৰ সংঘাতে যেতিয়া তীব্ৰ ৰূপ ধাৰণ কৰে, তেতিয়াহ'লে হয়তো বহুত বেলেগ ধৰণৰ হৈ যায়। আচলতে মই দেখুৱাইছোঁ, চাওক, যদি সম্ভৱ হয় মই বেক কেমেৰাদি দেখুৱাব লাগিব, কাৰণ ওচৰত যাব নোৱাৰি। যিহেতু হাতীৰ এটি পোৱালি মৃত্যু হৈছে, মই দেখুৱাইছোঁ, কাৰণ আমি ইয়াতে বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলোঁ। আৰু মই আপোনালোকৰ মোৰ ব্লগৰ জৰিয়তে মই দেখুৱাব বিচাৰিছোঁ যে কিদৰে হাতী মানুহৰ সংঘাতৰ ফলত আচলতে কি ৰূপ হ'ব পাৰে, কিমান মৰম লগা এটি হাতীৰ পোৱালি ৰাতিপুৱাৰ ভাগত আচলতে কিদৰে মৃত্যু হৈছে হাতী পোৱালিটো, কিন্তু কোনেও নাজানে। আচলতে হয়তো কিবা ঠেলা হেঁচাত বা হাতীৰ জাকৰ মাজত, যিহেতু 2 বছৰীয়া পোৱালি, আৰু 2 বছৰীয়া পোৱালি হাতীৰ জাকৰ মাজত খুন্দা খায়ো বা হেঁচা খাই মৰিব পাৰে আচলতে। আৰু কাৰেণ্টৰ তাৰো দিয়া আছিলে এইবিলাকত, বা সেইবিলাকত লাগিও আচলতে মৃত্যু হ'ব পাৰে। কি কাৰণত মৃত্যু হৈছে কিন্তু এতিয়ালৈকে আচল যিটো তথ্য, সেই তথ্যটো কিন্তু এতিয়ালৈকে কোনেও গম পোৱা নাই। আৰু হাতীৰ যিহেতু পোৱালিটো, এই চাওক, মই দেখুৱাই আছোঁ, মোৰ আঙুলিটো যিখিনি আছে সেইখিনি চাওক আপোনালোকে। চাওক পোৱালিটো কিদৰে এখন যি পিছ ভৰিখনৰে, কিন্তু মই যিখিনি জেগাত থিয় হৈ আছোঁ মই দেখুৱাই আছোঁ, এই ঠাইখিনিত কিন্তু এই ঠাইখিনিৰ পৰাই এই পোৱালিটো টানি এনেদৰেই চোঁচৰাই লৈ গৈছে। মই দেখুৱাই আছোঁ, এই চোঁচৰাই লৈ গৈছে ইয়াৰ পৰাই। চাওক আপোনালোকে, যদি সম্ভৱ হয় মই কেমেৰাৰ জৰিয়তে মই দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ পৰাই এখন ভৰিৰে মৃত্যু হোৱাৰ পিছত তেনেদৰে ঠেলি লৈ গৈ আছে। আচলতে অতি দুখ লগা দৃশ্য বুলি ক'ব লাগিব আপোনালোকক, যদি সম্ভৱ হয় মই দেখুৱাই আছোঁ পৰিৱেশটো। আৰু এই হাতী মানুহৰ যি সংঘাত, আচলতে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ আৰু প্ৰথম বুলি ক'ব লাগিব এই ওদালগুৰি জিলাৰ যি ভাৰত ভূটান সীমান্ত। তৎসত্ত্বেও কিন্তু যি বিভাগীয় কৰ্তৃপক্ষ আছে বা যি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ যিমানবিলাক ব্যৱস্থা আছে, সংস্থা আছে, কিন্তু কোনেও কিন্তু এতিয়ালৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে অতি কৰুণ দৃশ্য। এই দৃশ্যটো সঁচাকৈ মৰ্মান্তিক, সঁচাকৈ দুখ লগা। আৰু আশা কৰিছোঁ অনাগত দিনত এনেকুৱা দৃশ্য আমি চাবলৈ বা দেখিবলৈ নাপাম যাতে। তাকে এই তাঁৰবিলাক আপোনালোকে দেখিছে নহয়, এই তাঁৰবিলাককে মই জগৰীয়া বুলি ভাবোঁ। কাৰণ হাতীৰ পোৱালিটো মোৰ মতে তাঁৰত লাগি মৃত্যু হৈছে। কাৰণ কিয় তেওঁলোকে নাজানে, বা পোৱালিবিলাকে নাজানে যে ইয়াতে লাগিলে আচলতে শ্বৰ্ট কৰে, কিন্তু ডাঙৰ হাতীবিলাকে জানে। এই চাওক কি মৰম আচলতে দুখ লগা দৃশ্য। চাওক, মাতৃ চেনেহ বুলি এটা শব্দ আছে, সকলোৱে জানে। মাকৰ আচলতে পোৱালি হওক বা জীৱ জন্তুৱেই হওক, বা গৰু, কুকুৰ, মেকুৰী বা যিয়েই নহওক, আচলতে যেতিয়া এটা নিজৰ সন্তানৰ মৃত্যু হয় বা এটা পোৱালিৰ মৃত্যু হয়, তেতিয়া আচলতে কিমান দুখ প্ৰকাশ কৰে নিজৰ মাতৃগৰাকীয়ে। চাওক, ৰাতিপুৱাতেই 3টামান বজাতেই এই হাতীৰ পোৱালিটো কিন্তু মৃত্যু হৈছে। আৰু আচলতে আমি চিয়ৰ নহয় কিহৰ কাৰণে মৃত্যু হৈছে, এতিয়ালৈকে গম পোৱা নাই। কাৰণ কোনেও সেই হাতীৰ পোৱালিটোৰ ওচৰলৈ যাবলৈ সাহস কৰা নাই। আচলতে JCB লগাই কিন্তু হাতীৰ পোৱালিটো, বিশেষকৈ যি বন বিভাগৰ লোকে কিন্তু উঠাবলৈ চেষ্টা কৰিছিলে, কিন্তু মাকজনীয়ে কোনো পধ্যেই মান্তি নহয়। কাৰণ মাতৃৰ মমতা, আচলতে মাতৃৰ হৃদয়খন সঁচাকৈয়ে বৰ বহল। আৰু মাতৃৰ হৃদয় বুলি ক'লে আচলতে কি ক'ম,
মোৰ ক'বলৈ মোৰ ভাষা নাই আৰু মা শব্দটোৱেই কিছু বেলেগ ধৰণৰ আৰু চাওক মৃত সন্তানটোক কিদৰে এখন ভৰিৰে লৈ যাবলৈ চেষ্টা কৰি আছে কি দুখ লগা দৃশ্য আৰু চাওকচোন মানে জেচিবিৰে হাতীৰ পোৱালিটো যিহেতু ইতিমধ্যে মৃত্যু হৈছে আমি মানুহ সেই গতিকে আমি গম পাইছোঁ যে পোৱালিটো আৰু তাতে কিন্তু মাকজনীয়ে চাওক কিদৰে আক্ৰমণ কৰিছে বিশেষকৈ যি জেচিবিখন বা যি ওচৰত গৈছে তাকে আক্ৰমণ কৰিবলৈ উদ্যত হয় কাৰণ কিয় সন্তানটোক আচলতে মাতৃয়ে ৰক্ষা কৰিব বিচাৰিছে আৰু নাজানে চাওক কিদৰে ভৰিখনেৰে টানি টানি লৈ গৈছে আৰু সন্তানটোক মানে আঁতৰাই ৰাখিছে বেলেগ বস্তুৰ পৰা চাওক কিমান ৰ'দ এই ৰ'দৰ মাজতো আপোনালোকৰ মাজলৈ আহিছোঁ এটি নিউজ সংগ্ৰহ কৰিবলৈ আচলতে নিউজ এটা বনোৱাৰ আঁৰত কিন্তু বহুখিনি কষ্ট অন্তৰ্নিহিত হৈ থাকে আচলতে বহুতে সাংবাদিকক গালি পাৰে তাক লৈও মই একো নকওঁ কাৰণ কিয় হয় কেতিয়াবা কিছুমান মানুহৰে ভুল হয় কি ভুল হয় মই নাজানো কিন্তু সাংবাদিকক গালি পাৰে সেইটো স্বাভাৱিক একো নাই কিন্তু এই প্ৰখৰ ৰ'দত চাওক ওপৰৰ ফালে কিমান ৰ'দ দিছে আচলতে যদি দেখা পায় আপোনালোকে কিমান ৰ'দৰ মাজত এই গৈ আছোঁ এই জংঘলৰ মাজত এটা নিউজ সংগ্ৰহ কৰিবলৈ আপোনালোকৰ কাৰণে দেখুৱাবলৈ আৰু মই মোৰ ব্লগটোৰ জৰিয়তেও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কিমান ৰ'দ চাওক সেউজীয়া পথাৰ আৰু সেই পথাৰৰ মাজত এই হাতীটো পিছফালে মৃত্যু হৈছে মই খোজকাঢ়ি আছোঁ এই প্ৰখৰ ৰ'দৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আৰু আপোনালোকৰ কাৰণে নিউজ সংগ্ৰহ কৰি মোৰ চেনেলটো আগবাঢ়ি যাওঁত আপোনালোকে সহায় কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পেজটো লাইক কৰিব ফ'ল' কৰিব এই চাওক আমি গোটেইকেইজন আহিছিলোঁ এনেদৰে আচলতে বাতৰি সংগ্ৰহ কৰিবলৈ ঠিক আছে এই চাওক গোটেইখিনি আছে আচলতে গোটেইখিনিয়ে যুৱ সাংবাদিক বুলি ক'ব লাগিব মই বেছি যুৱ আটাইতকৈ গোটেইখিনি আছে এই হাতী যিহেতু এটা মৰ্মান্তিক দৃশ্য আমি সকলোৱে মানে এইটো উপভোগ বুলি ক'ব নোৱাৰি দেখিলোঁ আচলতে দেখাই বুলি ক'ব লাগিব আৰু দুখ লাগিছে অন্তৰত কাৰণ কিয়নো এজনী মাকে মাতৃ স্নেহ সকলোতে সোমাই থাকে আৰু অকল মানুহ বুলিয়ে নহয় জীৱ জন্তু সকলো গাতে হয় সি গৰুৱেই হওক কুকুৰেই হওক ছাগলীয়ে হওক মেকুৰীয়ে হওক আচলতে হাতীটোৰ এই যি দৃশ্যটোৱে আচলতে সেইটো দেখুৱালে আমাক যে কিদৰে মাতৃ স্নেহ বুলি কোৱা বস্তুটো আচলতে কি বস্তু এতিয়া হাতী পোৱালিটো ৰাতিপুৱাৰ ভাগতে মৃত্যু হৈছে তথাপি মাকজনে কিন্তু এৰি থৈ যাবলৈ কিন্তু এতিয়ালৈকে কোনো কাৰণতে মান্তি নহয় এই চাওক গোটেইবিলাকে এনেদৰে এয়া ছায়াত হেৰি মানে বৰ্তমান হৈ আছে এই মিৰাজুল আছে এইটো ৰাজীৱ মহন্তই এতিয়া বৰ্তমান নিউজ কাটি আছে আৰু এইফালে আছে ওচৰৰে ভাইটি আৰু এইফালে গোটেইকেইটা এইটো হৈছে আমাৰ অমৰজিৎ আৰু হৃদয় দীপক মুখখন দেখা নাই নেকি তাৰপিছত এইটো আমাৰ তীৰ্থ শৰ্মা আৰু আমাৰ হেৰি হয় নামটো পাহৰি থকা নাই নৱজ্যোতি তাৰপিছত আৰু ইফালে এই গোটেইকেইটা আছে বাৰু আৰু সেইফালে ৰাকেশ গোটেইখিনিয়ে আছে আমি গোটেইখিনিয়ে আহিছোঁ আচলতে ইয়াতে গাড়ী নাহে আমি বাইক লৈ আহিছোঁ বহুত ভিতৰুৱা জেগা আৰু একো নকওঁ মোৰ ব্লগটো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব আপোনালোকে যদি ভাল পায়